নমস্কাৰ বন্ধু বান্ধৱীসকল, জানমণি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আজি আপোনালোকক সম্পূৰ্ণ অন্য এটা ভিডিঅ' দেখুৱাওঁ বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো আছে ভিডিঅ'টোত আৰু ক'লৈ গৈ আছোঁ আমি। ভিডিঅ'টোৰ আৰম্ভণিতে আমাৰ দুয়োজনকে অলপ আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ প্ৰায় ঘৰৰ পৰা আমি য'ত গৈ আছোঁ জেগাডোখৰ পাবলৈ কমেও 5-6 কিলোমিটাৰমান হ'ব। এতিয়ালৈকে আমি পোৱাগৈ নাই। 3 কিলোমিটাৰমান অহা হৈ গৈছে। আৰু কিমান দূৰ যাব পাৰোঁ চাওঁচোন। চাৰিওফালে গছ গছনি সেউজীয়া সেউজীয়া দেখিবলৈ বহুত ভাল লগা এটা পৰিৱেশ। বতৰটো যিহেতু আজি ডাৱৰীয়া হয়, ৰ'দো নাই বৰষুণো নাই। লকডাউনৰ কাৰণে ৰাস্তাত মানুহ যিহেতু কম, সেইটো কাৰণে আহি ভালেই লাগিছে। এটা সুন্দৰ পৰিৱেশৰ মাজত আহি আছোঁ আমি। আৰু আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাককচোন, আগলৈ কি আছে আৰু কি দেখাব পাৰোঁ। আৰু এতিয়া ঘৰৰ পৰা 4.5 কিলোমিটাৰমান অহা হৈ গৈছে। আৰু জেগাডোখৰ দেখি পাইছোঁ যেন অনুভৱ হৈছে। কিন্তু আমি কি বিচাৰি আহিছোঁ আপোনালোকক কোৱা হোৱাই নাছিল। আমি বিচাৰি আহিছোঁ পুখুৰীত জীয়াবৰ কাৰণে মোৱা মাছ। আৰু মোৱা মাছটো হৈছে আমাৰ দুয়োজনৰে ফেভাৰেট মাছ। আৰু তেলতে ফ্ৰাই কৰিলে খায়ো ভাল লাগে। আৰু সেইকাৰণেই তেনেধৰণৰ মাছ পুখুৰীত জীয়াই থওঁ বুলি বিচাৰি আহিলোঁ। আৰু মোৱা মাছ খাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। আৰু শেষত জাল এখন দেখা নিচিনা লাগিছে। আহকচোন তাত গৈ চাওঁ পাওঁ নে নাপাওঁ। আমাৰ দুয়োজনৰে লাকখন বেয়া। মাছটো নাই মাছমৰীয়াজনো আমি নেদেখিলোঁ। ব'লকচোন আগত আৰু দেখোঁ নেকি চাওঁ। শেষত আহি আৰু এখন জাল দেখা যেন লাগিছে। চাওঁচোন আহক ইয়াত বা কি হয়, মাছ পাওঁ নে নাপাওঁ। সেইজন দেখিছেনে মাছ মাৰি আছে। আৰু এতিয়া মিষ্টাৰে কথা পাতি আছে তেখেতৰ লগত। আৰু তেখেতে আমাক অলপ ৱেইট কৰিব ক'লে। তেখেতো বোলে এতিয়া আহিছেহে। চাওকচোন তেওঁ বহি আছে জালৰ ওপৰত আৰু আমি দুয়োজন বহি আছোঁ পাৰত। আৰু আমি এনেকেই দুয়োজনে টাইম পাছ কৰি আছোঁ। জালখন দাঙিছে, চাওঁচোন আহক মাছ উঠিছেনে নাই উঠা। এইখন জালে আপোনালোকে মাছ ধৰি পাইছেনে? আৰু জালখনৰ নাম কি কমেণ্ট বক্সত মোক জনাবচোন। সাধাৰণতে চহৰীয়া অঞ্চলবোৰত এনেকুৱা এটা পৰিৱেশ দেখা পোৱা নাযায়। সেয়ে ভাবিলোঁ মোৰ চেনেলৰ যোগেদি আপোনালোকক সকলোকে দেখাই দিওঁ এবাৰ। চাওকচোন কিমান যে এটা সুন্দৰ পৰিৱেশ। জাল আছে, মাছমৰীয়া এজন আছে, নাও আছে, গছ গছনি আছে চাৰিওফালে। বহুত এটা মনোমোহা দৃশ্য হয়। আৰু এনেকৈ মাছমৰীয়াজনে বেলেগ এখন জালত মাছবোৰ ওলাই যাব নোৱাৰাকৈ ইখন জালৰ পৰা মাছবোৰ ধৰি ৰাখিছে। যিহেতু মাছ তেনেকৈ অহা নাই, পানী কম আছে। আৰু ফাইনেলি খুৰাজনে আমাৰ কাৰণে ধৰা মাছকেইটা জালখনৰ পৰা নাওখনলৈ দি দিছে। আৰু এতিয়া খুৰাজন আমাৰ ফালে আহি আছে। আমি যিহেতু পাৰতে ৰৈ আছিলোঁ। আৰু আপোনালোকে বাৰু নাওত উঠি পাইছেনে
মোৰ কিন্তু বহুত ভয় লাগে নাওত উঠিবলৈ। আৰু ফাইনেলি খুৰাজন আমাৰ ওচৰত আহি পাই গ'লহি। আমি মাছ আনিবৰ কাৰণে কেৰি বেগহে আনিছিলোঁ, সেয়েহে মাছবোৰ জীয়াই থাকিবৰ বাবে অলপ পানী ভৰাই তাতে খুৰাজনে এটা দুটাকৈ মাছবোৰ দি দিছে। যিহেতু আমি মাছবোৰ খাবৰ কাৰণে নাই লোৱা, আমাৰ পুখুৰীত জীয়াবৰ কাৰণেহে লৈছোঁ, সেইকাৰণে খুৰাজনে মাছবোৰ জীয়াই থকাকৈ এটা এটাকৈ আমাৰ কেৰি বেগত দি দিছে। যিমানখিনি ভাবিছিলোঁ সিমানখিনি মাছ পোৱা নগ'ল, কিন্তু তথাপিও মানুহক কোৱা শুনিছোঁ মোৱা মাছে বোলে জল্দি বংশবৃদ্ধি কৰে, সেয়েহে যিমানকেইটা পাইছোঁ সিমানকেইটাই নি পুখুৰীত জীয়াই দিম। আৰু পিছলৈ কি হয় আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ কেৰি বেগটো ফুটা আছিল, সেয়েহে মাছমৰীয়াজনে অন্য এটা কেৰি বেগ ডাবুল কৰি দি দিলে। আৰু নাওখনত এটা দুটা থাকি যোৱা মাছকেইটাও আমাৰ কেৰি বেগত ভৰাই দিছে। ফাইনেলি মাছ লৈ আমি ৰাস্তাৰ ওপৰত আহি গ'লোঁ আৰু এতিয়া লাহেকৈ ঘৰমুৱা হৈছোঁ। আৰু আহি থাকোঁতে ৰাস্তাৰ কাষতে এখন কনিষ্ঠ মহাবিদ্যালয় দেখিলোঁ। লকডাউনৰ কাৰণে এতিয়া সকলোবোৰ বন্ধ আছে। আৰু আমি ৰাস্তাইদি গৈ থাকোঁতে চাইডে চাইডে যিহেতু লকডাউনৰ কাৰণে সকলোখিনি মানুহ ওলাই যাব পৰা নাই, সেয়েহে চাইডে চাইডে পুখুৰীবিলাকত বৰশী বাই আছে মানুহবোৰে। ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। চাওকচোন কি যে সুন্দৰ পৰিৱেশ, এনেকুৱা এটা পৰিৱেশৰ মাজত আহি খুবেই ভাল লাগে। আৰু এতিয়া আহি এটা তিনিআলি পালোঁ, আৰু এইডোখৰ হৈছে চমুৱা গাঁও বুলি কয়। আৰু ইয়াতে এটা নতুনকৈ তেল ডিপু বহিছে। আৰু এইফালে আমাৰ ঘৰলৈ যায়। আৰু এইটো ৰাস্তা হৈছে আমাৰ ঘৰৰ বেক চাইডৰ ৰাস্তাটো, আৰু ফ্ৰণ্ট চাইডৰ ৰাস্তাটো আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লকডাউনৰ কাৰণে গাড়ীবোৰ এনেকৈ ঘৰতে ৰখাই থ'বলগীয়া হৈছে। এতিয়া অলপ দূৰ গৈয়ে এখন পথাৰ আৰম্ভ হ'ব। চাওকচোন আপোনালোকে ৰাস্তাটোৰ দুয়োপাৰে পথাৰ। বাৰিষা ছিজন যিহেতু ট্ৰেক্টৰে হালো বাই আছে মাজে মাজে। অৱশেষত আহি আমি এতিয়া পুল এটা পাইছোঁ, আৰু পুলটোৰ ছাইডতে এটা শিৱ মন্দিৰ আছে। আৰু মানুহ এজনে মাছ বিক্ৰী কৰি আছে। ভাবিলোঁ মাছ অলপ লৈ লওঁ, যিহেতু লোকেল মাছ আমাৰ দুয়োজনৰে প্ৰিয় হয়। আৰু এতিয়া মাছ লৈ আকৌ ঘৰ ফালে গৈ আছোঁ। আৰু পথাৰৰ মাজত ঘৰটো যে দেখিছে, এয়া মাটি কিনি ঘৰ বনোৱা হয়। এটা সময়ত ইয়াত কোনো ঘৰ চৰ নাছিলে, সকলো পথাৰ আছিলে। এইটো ছাইডতো এটা ঘৰ বনাই আছে। আৰু এইটো ৰাস্তাতে মানুহবোৰে মৰ্ণিং ইভিনিং ৱাক কৰে। আৰু আহি আহি ফাইনেলি আমাৰ নামঘৰটো পালোহি। আৰু এয়া হৈছে আমাৰ গাঁওখন, লাহন গাঁও। আৰু নামঘৰটো পাৰ হৈয়ে আমাৰ ঘৰটো পায়হি। এয়া আমাৰ ঘৰটো হৈছে, আৰু বাৰাণ্ডাতে মা বহি আছে। আৰু দেৰি নকৰি আমি লগে লগে আমাৰ পুখুৰী পাৰলৈ গ'লোঁ, আৰু গৈ পায়ে দেখোঁ যে মাছবোৰে কমাই আছে। 2-3 বিধ চাইজৰ মাছ আছে। চাওকচোন ইমান ধুনীয়াকৈ কমাই আছে, দেখি ভাল লাগে এনেকৈ কমাই থাকিলে। আৰু এতিয়া আমি লৈ অহা মাছবোৰ জল্দি জল্দি পুখুৰীত জীয়াই দিছোঁ। চাওকচোন মিষ্টাৰে এটা এটাকৈ কেৰি বেগৰ পৰা উলিয়াই পুখুৰীত দি আছে।
অৱশেষত আমাৰ মাছ জিওৱা হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো দবাই দিব। থেংক ইউ।